উফ বাপৰে বাপ উজ্জৰে বতা পৃথিৱীৰ লগত প্ৰেম খেলি আছা নেকি যিটো কতি ভাতা ৰ'দ দিছা ঘৰতো থাকবা নোৱাৰি বাহিৰতো যাব নোৱাৰি কুকাৰত ভাত বহা নুচি এই চোৱাৰ বাচ্চাহঁতে লাইনটো কাটোকে থাকে এই জানে ফোন কৰিছি হেল্ল' জানে কোৱা বাবু আমাৰ ঘৰত আহা না মই ঘৰত অকলে আছো কি অকলে থাকি বৰ হৈছো সঁচাই 10 মিনিটত যাই আছো নাই ঘৰত অকলে আছে যাবাই লাগব পুলিচে আধা চিঙি দিলে যাম আজি হেল্প কৰি দিয়া না কি হেল্প লাগিব কোৱা ঘৰত বাচন কেইটামান আছে ধুই দিয়া ঘৰটো ঝাৰু দিবা আৰু হ'ব নেকি আৰু নালাগে তৎক্ষণাৎ কৰিব মা দেউতাই পাব সেইকাৰণেহে মাতছি কামখিনি গোটেইখিনি হৈ গ'ল নহয় তুমি ঘৰত যা মা পাপা আহি পাব নহয় অলপ সময় থাকো নেকি নালাগে ঘৰত যা এতিয়া মা পাপা আহি পাব আজি মোক কি ঠকা দিলা এই গৰমত কতিলাল পৰি গেছি ইমান কাম কৰিলো ঘৰত হলে তো কথা নাললো কেলা পুলিচ শুনে কি হব এবার নাই স্যার মানে মই 100 বার কানত ধরে উঠা বাকর 100 বার 97 98 99 100 নাহো স্যার জীৱনত আৰু নাহো যা রইবি তুমি পুৱা উঠি কাৰ সপোনা মুখখন দেখা পাইছিলো ইফালে পুলিচৰ কোপ ইফালে ঘৰতে তোৰ কোটাও নালো তাতে সমস্ত কাম কৰিলো গাইজ মোৰ কণ্ডিশ্যনটো আৰু ভাল হ'ব আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব